নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে আনিছোঁ অপো পেটাৰ্ম লক বা কোড। বহুতে কয় যে অপো পেটাৰ্ম লক নেথাকে, কিন্তু মই কওঁ যে অপোত পেটাৰ্ম লক আছে। মই বহু কষ্ট কৰি বহুত বিচাৰ খোচৰ কৰি সেই লকটো উলিয়াইছোঁ। গতিকে আপোনালোককো আজি মই দেখুৱাম বুলি এই ভিডিঅ'টো বনাইছোঁ। আহক আমি পোনপ্ৰথমে ছেটিংছলৈ যাওঁ। ছেটিংছত আমি ক্লিক কৰি দিওঁ। ক্লিক কৰাৰ লগে লগে ছেটিংছৰ পাঠখন খোল খাই যাব। খোল খাই যোৱাৰ পিছত ৰ'ব, তাৰে আগতে আপোনালোকক মই দেখাই লওঁ যে মোৰ এইটো অপো হয় নে নহয়। মই এবাউট ফোনত ক্লিক কৰি দিম, তাৰপিছত আপোনালোকে গম পাব এইটো অপো হয় নে নহয়। এই চাওক, ডিভাইচ নেম অপো A1K ওলাইছে, ডিভাইচ নেম A1K। আপোনালোকে বিশ্বাস নকৰিব পাৰে, যিহেতু লাইভ প্ৰুফ দেখাই আছোঁ আপোনালোকক মই, গতিকে চব প্ৰুফ দিবতো লাগিব। চাওক, এই চাওক অপো A1K, আকৌ এবাৰ দেখাইছোঁ। বাৰু যি কি নহওক, এতিয়া আচল মুদ্দালৈ আহোঁ, অৰ্থাৎ মেইন কথালৈ আহোঁ। আমি এতিয়া বিচাৰ কৰিব লাগিব আমি ক'ত যাব লাগিব ফেচ এণ্ড পাছৱাৰ্ডত আমি যাব লাগিব। ফেচ এণ্ড পাছৱাৰ্ডত ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত ইয়াতেও নাপাব যে আপোনালোকে পেটাৰ্ম লক, ইয়াতে নাপাব। লক স্ক্ৰীনত এবাৰ ক্লিক কৰি দিওঁ। লক স্ক্ৰীন পাছৱাৰ্ড, ইয়াতে এবাৰ ক্লিক কৰি দিওঁ। ইয়াতে এবাৰ টিপি দিওঁ। টিপি দিয়াৰ পিছত আহিব টাৰ্ণ অন পাছৱাৰ্ড। ইয়াতো আপোনালোকে পেটাৰ্ম লক নিদেখিব। ইয়াতে এবাৰ প্ৰেছ কৰি দিওঁ, অৰ্থাৎ এবাৰ টিপি দিওঁ। টিপি দিয়াৰ পিছত অন্য এখন পাঠ খোল খাই যাব। অন্য এখন পাঠ খোল খাই যোৱাৰ পিছত আপোনালোকে দেখিব ইয়াত দেখিব প্লিজ ইণ্টাৰ পাছৱাৰ্ড। তাতে নেলাগে, এয়া দেখিছেনে, আহি আছে আদাৰ ইনক্ৰিপশ্যন মেথডছ। ইয়াত আপোনালোকে এবাৰ ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে এয়া চাওক পেটাৰ্ম কোড আহিছে। 4 ডিজিটেল পাছৱাৰ্ড, 4x6 ডিজিটেল পাছৱাৰ্ড উইথ 46 এলফাবেটিক কেৰেক্টাৰ্ছ, এনেকুৱা বহুত ধৰণৰ আহিব। আপোনালোকে পেটাৰ্ম কোডত ক্লিক কৰি দিয়ক আৰু আপোনালোকৰ এই পেটাৰ্ম কোড আহি গ'ল। পেটাৰ্ম আমি যেনেকুৱা বিচাৰে তেনেকুৱাই বনাই ল'ব পাৰে। তেনেধৰণৰ বিচাৰি ল'ব পাৰে। গতিকে মই আশা কৰিলোঁ যাতে আপোনালোকে নিশ্চয় বুজি পালে, যে নিশ্চয় শিকিলে আৰু আপোনালোকে ভালদৰে শিকিলে পেটাৰ্ম কোড। তো বন্ধুসকল, আশা কৰিলোঁ আপোনালোকে অপো মোবাইলত কেনেকৈ পেটাৰ্ম লক ব্যৱহাৰ কৰে, কেনেকৈ পেটাৰ্ম লক ৰাখে, নিশ্চয় বুজি পালে ইতিমধ্যে। যদি ভাল লাগিছে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। এনেকুৱা ভিডিঅ'বোৰ যাতে আপোনালোকে পাই থাকে। ধন্যবাদ, থেংক ইউ।